নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ এই নতুন ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল। তো ইয়াতে প্ৰথমতে দিয়া আছে বন্ধু বান্ধৱীসকল, প্ৰথমটো হৈছে মাইলছ ব্ৰেনছন, দ্বিতীয়তে দিয়া আছে বন্ধু বান্ধৱীসকল নাথন ব্ৰাউন আৰু একেবাৰে শেষত দিয়া আছে হেমচন্দ্ৰ বৰুৱা। তো ইয়াৰ যদি আপোনালোকে এনসাৰটো জানে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি নিশ্চয় জনাব। তো ইয়াৰে এনসাৰটো চাব গ'লে বন্ধু বান্ধৱীসকল ইয়াৰে এনসাৰটো হৈছে খ অৰ্থাৎ নাথন ব্ৰাউন। ২ নম্বৰ প্ৰশ্নটো চাব গ'লে বন্ধু বান্ধৱীসকল নামঘোষা কোনে লিখিছিল। প্ৰথমতে দিয়া আছে শংকৰদেৱ, দ্বিতীয়তে দিয়া আছে মাধৱ কন্দলী, তৃতীয়তে দিয়া আছে মাধৱদেৱ। তো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব বন্ধু বান্ধৱীসকল মাধৱদেৱ। মাধৱদেৱে নামঘোষা লিখিছিল। তৃতীয়টো চাব গ'লে বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে TRAI সম্পূৰ্ণ অৰ্থ কি। প্ৰথমতে দিয়া আছে টেলিফোন ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া, দ্বিতীয়তে দিয়া আছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া আৰু তৃতীয়তে দিয়া আছে টেলিকম ৰিচাৰ্চ একাউণ্ট অফ ইণ্ডিয়া। ইয়াৰ যদি আপোনালোকে শুদ্ধ এনসাৰটো জানে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব, একেবাৰে নাপাহৰিব। তো ইয়াৰে শুদ্ধ এনসাৰটো হৈছে খ অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। ৪ নম্বৰ প্ৰশ্নটো চাব গ'লে বন্ধু বান্ধৱীসকল প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি। প্ৰথমতে দিয়া আছে ভাইটি, দ্বিতীয়তে দিয়া আছে ল'ৰা বন্ধু আৰু তৃতীয়তে দিয়া আছে মৰমৰ দেউতা। এই প্ৰশ্নবোৰৰ যদি আপোনালোকে উত্তৰবোৰ জানে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব এই ভিডিঅ'টোৰ তলত। তো ইয়াৰে শুদ্ধ এনসাৰটো চাব গ'লে বন্ধু বান্ধৱীসকল ল'ৰা বন্ধু অৰ্থাৎ খ। ৫ নম্বৰ প্ৰশ্নটো চাব গ'লে বন্ধু বান্ধৱীসকল চাৰে জাহাজে আচ্ছা গীতটিৰ গীতিকা কোন। প্ৰথমতে দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, দ্বিতীয়তে দিয়া আছে ইকবাল, একেবাৰে শেষত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা। তো ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল ইকবাল। তাৰে তলৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল ভাৰতৰ পোনপ্ৰথমে ৰেল যাত্ৰা কেতিয়া সূচনা কৰা হৈছিল। প্ৰথমতে দিয়া আছে 1853 খ্ৰীষ্টাব্দত, 1953 আৰু 1947। তো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব বন্ধু বান্ধৱীসকল 1853। বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথ ৰেল যাত্ৰা কৰিছিল। তাৰে তলৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা কৰা হৈছিল। তলত দিয়া আছে এনসাৰসমূহ বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এনসাৰসমূহ জানে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰথমতে দিয়া আছে 1939 চন, 1839 চন, 1899 চন। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল 1839 চন। তাৰে শেষৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল জোনাকী নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল। প্ৰথমতে দিয়া আছে লক্ষীনাথ বেজবৰুৱা, দ্বিতীয়তে দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন আৰু একেবাৰে শেষত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা। তো ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল চন্দ্ৰকুমাৰ আগৰৱালা। ৯ নম্বৰ প্ৰশ্নটো চাব গ'লে বন্ধু বান্ধৱীসকল কাক বহাগী কবি বুলি জনা যায়। প্ৰথমতে দিয়া আছে ৰঘুনাথ চৌধুৰী, দ্বিতীয়তে দিয়া আছে চৈয়দ আব্দুল মালিক আৰু একেবাৰে শেষত দিয়া আছে নলিনীবালা দেৱী। তো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব ক অৰ্থাৎ ৰঘুনাথ চৌধুৰী। একেবাৰে শেষৰ কুৱেশ্যনটো চাব গ'লে বন্ধু বান্ধৱীসকল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন। 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল, আকৌ লগ পাম আপোনালোকক অহা কাইলৈ নতুন এটি ভিডিঅ'ৰ সৈতে। তো ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক নিশ্চয় কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। তো পুনৰ লগ পাম আপোনালোকৰ অন্য এটি ভিডিঅ'ত। আজিলৈ বাই, জয় আই অসম।